আমাৰ বেচৰাটো বেচৰাই অকলে মাৰি আছে মই নাই একো নাই দে একো নাই অলপ আহি যায় কিবা কিবি বৰ হৰিণ এনেকৈ ধুনীয়াকৈ বনাই পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আজি ভিডিঅ'টো খুবেই ভাল পাব আৰু আজি আমি এঠাইত গৈ আছোঁ কেইজনমান ইউটিউবাৰৰ লগত একেলগতে আমি যাম আৰু ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে হয়তো থাম্বনেইলৰ টাইটেল চাই অলপ ধৰিব পাৰিছে আজি এটা সুন্দৰ পৰিৱেশ চাব যাম সুন্দৰ ঠাই চাব যাম আৰু তাতে গৈ আপোনালোকক লগ পাম এতিয়া মই বকত যাওঁ বকত আমি একেলগ হ'ম আৰু তাৰ পৰা আমি একেলগতে ৰাওনা হ'ম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া মই ঘৰত ৰেডি হ'লোঁ এতিয়া মই যাওঁ আৰু গৈ পাই আপোনালোকক লগ পাই আছোঁ আমি এতিয়া গাড়ী ৰখি আছোঁ আৰু এজনীক লগ পালোঁ আৰু আমি গাড়ী আৰু লগ হ'লোঁ সদায় লগেই হ'ম আৰু এইফালে জ্যোতি ভাইটি আছে গৰমত ৰখি আছোঁ আৰু আমি বাপৰে বাছত আৰু মই ইমান কষ্ট বহুত কষ্ট গৰমত গেলি যাই আছোঁ আমি ফাইনেলি চিট পালোঁ কষ্ট কৰি খুজি মাগি এটা চিট পালোঁ অৱস্থা বেয়া মোৰ ঘূৰাব লাগছে পাম আৰু অলপমান আছে Mariam pernah kina? আৰু এতিয়া আমি আহি পালোঁ এখন বজাৰ আঠিয়াবাৰী বজাৰ আঠিয়াবাৰী না আৰু ইয়াতে আহিলোঁ আমাৰ এই দুটা হিৰো দুই হিৰো আমাৰ বডিগাৰ্ড কি বস্তুৰ নাম বাইদেউ বগৰী এইটো হ'ল আমাৰ কাশ্মীৰত ফেমাছ নামটো কি নাম কি হয় ইছকা নাই আঠিয়াবাৰী আজি মই একদম অচিনাকি বস্তু এটা খাই আছোঁ টেষ্টটো ল'ম কেনেকুৱা লাগে চাগে ভালে লাগে Kena? টেষ্টি একদম টেঙা মানে ভাল হৈছে এটা গৰমত মানে চিনাকি বস্তু এটা খালোঁ মানে খাই বনাই একদিন আজি মানে খাইছে খাই আছে এতিয়া টেঙা ভাল হৈছে ফুল লাগিছে ক'বৰ কাৰণে ভাষা নাই আৰু এই গৈ আছোঁ টম একদম খোলা জেগা গৰমৰ দিন কিবা মজা লাগছে মানে চাৰিআলি একো নাই দে একো নাই অলপ আহি যায় কিবা কিবি চাৰিও মানে কি ক'ব খুজিছিল গম পাই নে চাৰিওফালৰ পৰা বতাহ আহিছে মানে মই চাৰিআলি আহি গৈছে মানে কিয় আহি গৈছে গম পাই নে মানে আগত চাৰিআলি এটা পাৰ কৰিলোঁ তাতে কিবা এটা ঘটনা হ'ল মানে সেই চাৰিআলিটোৰ কথা ভাবি চাৰিআলি আহি গ'ল একো নহয় বাৰু এই আমি কৈছোঁ মানে চাৰিওফালৰ পৰা তামাম বতাহ দোকান আছে মানুহটা যদি আজি সৰু নহ'বই আৰু তো আপোনালোকে যদি চিনি নাপায় আমাৰ গ্ৰুপত আমি এতিয়া আহি পালোঁ এতিয়া আমি যাম এতিয়া আমি আহি পালোঁ মেইন ঠাই আৰু দূৰৰ পৰা দেখিলোঁ বহুত ধুনীয়া এতিয়া ভিতৰত গৈ আছোঁ আৰু এয়া চাওক আপোনালোকে অলপ দেখাইছোঁ আৰু এতিয়া আমি পূৰা এনজয় কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু একদম বহুত ধুনীয়া ঠাই মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষা
আছো একদম ধুনীয়া ঠাই আৰু এইফালে দীপশিখা আৰু জিতু আহি আছে আৰু আমি দুটাই যাই আছো আপোনালোকে চাই থাকক একদম ধুনীয়া ধুনীয়া জাগা দেখাম এইফালে আগত গৈ আছো তো ইয়াতে কি ধুনীয়াকে বনাই ৰাখিছে একদম বাঁহৰ নহয় এইটো বাঁহৰ আপোনালোকে আহিব পাৰে ধুনীয়া ধুনীয়া আপোনালোকৰ মনৰ মানুহজনক লৈ আহিব পাৰে মানুহজনীক লৈ আহিব পাৰে মানুহজন বা মানুহজনী মানুহজন বা মানুহজনীক লৈ আহিব ভাল পাৰে পাব আপোনালোকে ইয়াতে আহি বহুত এনজয় কৰিব পাৰিব আমাৰ অৱশ্যে নাই আৰু আহিব পাৰে দেই মই ভাবো এতিয়া আহিব পাৰে এইকাৰণে আহিব পাৰে এনে ধৰ বহুত জাগাই যাই ফুৰিব না এইটো যি ধুনীয়া লোকেশ্যন ফাৰ্ষ্ট টাইম আহিলো আৰু নামটো মই নামটো শুনা নাছিলো মই বাইদেউৰ পৰা বাইদেউক থেংক ইউ আৰু দেই ওয়েলকাম দীপশি কৈছে প্ৰথমতে মোক ঠাইটোৰ নাম তাৰপিছত ইফালে যিটোক মই কৈছো আৰু মেইন মানুহটো আছে বাৰু সি আগতে মেইন মানুহটো সি আমাক লৈ আহিছে আজি দে আমাৰ যিটো না ডেন্স দিব এইবাৰ কি ডেন্স দিম আৰু অলপমান আৰে কভাৰ ভিডিও বনোৱা মানুহ হিৰো বুলি ক'ব পাৰি হেনকে নকবা আমাৰ কাৰণে হিৰো হেনকে নকবা হেনকে ক'লে বেয়া লাগে আচ্ছা গান কি গাম ডেডিকেট তো নাই মই নিজৰ মতে হ'লে নিজৰ মতে হ'লে হ'ব দিয়া তোমাৰ যোনটো ভাল লাগে আমাৰ যিটো এইবাৰ ডান্স দিব সেইটো ৰোমান্টিক না অলপ দিয়া তোমাকে না পালে মৰু যেন লাগে তুমি বুজানে আছো মই কি দৰে ওকে বাবা ওকে ভাল পাইছিলুং তোকে লগ দিম বুলি সদায় ফুৰকে থাকা মোকে ওকে বাবা ওকে ভাল পাইছিলুং তোকে লগ দিম বুলি সদায় ফুৰকে থাকা মোকে একদম বহুত ধুনীয়া হৈছে নকৰবি বাইদেউ আছো এই ৰচু বাইদেউ Thanks. Love you. কেনে লাগিল উঠি বিৰাট ভাল লাগিল কিন্তু ভয়ো লাগছে অলপমান অতীতৰ কথা মনত পৰিছে না একদম বিৰাট বেলেগ সিপাৰে গৈ আছো আৰু এনেকৈ বাঁহৰ দলং একদম ধুনীয়া একদম দলংখন আৰু বহুত ধেমালি কৰিলোঁ বহুত ভাল লাগিল এতিয়া ইপাৰে আহিলোঁ ইয়াতে কি আছে চাওঁ কি ধুনীয়া লাগছে না বস্তুডাল পাতবিলাক ডাঠ আছে অলপ ইয়াতে বহিব পাৰে কথা চথা পাতিবৰ কাৰণে বনাইছে ধুনীয়াকৈ চৰা ঘৰ মানে জিৰণি ঘৰ চৰা ঘৰ জিৰণি ঘৰ আৰু এইফালে এনেকৈ পাৰে এনেকৈ বহিবৰ কাৰণে ঠাই বনাই থৈ দিছে আৰু এইয়া এশিঙীয়া গড় বহুত ভাল একদম অৰিজিনেল হেনে পায় ন দূৰৰ পৰা ভাল লাগিছে ঠাইখিনি বহুত ঠাণ্ডা একদম আমি বহুত গৰমত আহিছোঁ যদিও ইয়াতে আহি মানে বহুত ঠাণ্ডা ফিল হৈ আছে ভাল লাগিল আৰু আপোনালোকেও আহিব ধূপধাৰাৰ পৰা বেছি দূৰ নহয় কথাকথি পৰা 7 কিলোমিটাৰমান ভিতৰত আৰু আগতে গমেই পোৱা নাছিলোঁ যোৱা দিনা পৰহিহে গম পাইছোঁ ইয়াতে যে এনেকুৱা ধুনীয়া পাৰ্ক এখন আছে আৰু দুদিন পিছতে ফাইনেলি আহিয়ে গ'লোঁ দুজন ভাইটি আৰু দীপশিখাকতো আপোনালোকে মোৰ ভিডিঅ'ত দেখিয়ে থাকে আৰু একেলগতে আহিলোঁ খুবেই ভাল লাগিল আৰু সেইফালে ভিডিঅ' কৰি আছে সেয়া দেখিছোঁ আপোনালোকে আৰু ইফালে আছে আৰু এতিয়া ইয়াতে নাও আছে নাৱত উঠিম ইয়াতে মানুহ হয় ন ইয়াতে দাদা সিজনত হয় ন আপোনালোকে আহিব দাদাহঁতে কৈ আছে বহুত মানুহ হয় আমি আজি আহিলোঁ চেকচন হৈছে মানে আৰু দাদা কিবা বেলেগ বনাব নেকি ইয়াতে আৰু এনে কিন্তু ঠাইখিনি ধুনীয়া একদম ঠাণ্ডা প্লেচ একদম বেলেগ দিনা মানুহ হয় বহুত আজি ফুটবল খেলি আছে না এতিয়া মানুহখিনি কম হৈ আছে তাতে মানুহখিনি তাতে ৰবিবাৰৰ দিনাখন গীৰ্জা বাছৰ বহুত মানুহ হয় 12টাৰ পিছত 12টা ভাল লাগিল সঁচাকৈ ভাল লাগিল বাইদেউহঁতক লগ পালোঁ ইয়াতে আমাৰ এইয়া মৰম লগা বাইদেউ মানে মাৰ দৰে মা বহুত ভাল লাগিল আপোনালোকে চাব আহিছে ইয়াতে ওচৰৰে হয়
আমি পকিছটো থাকা অ পকিছটো চাৰালি তাতে তাতে আছে লগ পালো আজি ভাল লাগিল মতি ইয়াতে উঠিব গৈ আছো বট চাইকেল বট নেকি কি হয় নামটো নামবিলাক ইমান নাজানো নহয় আমি আৰু চাওক এবাৰ আমি পানীৰ একদম ঘূৰিম হেৰিখনতে উঠিম এতিয়া নাৱত উঠিছো আৰু এইফালে আমাৰ ইহে মাৰি আছে মইতো নকৰো আজি আৰু আমি এইবাৰ দুটাই যাই আছো দেখোন প্ৰথমবাৰ উঠিছো মোৰ বহুত ভয় লাগি আছে সঁচাকৈ এইফালে দীপশিখা আৰু জিতু আমি দুটাই উঠিছো ভাগৰ লাগে মজা মজা একদম মজা পুৰা গান গাইছে জিতু ভাই পুৰা মাৰি আছো পুৰা একদম পাৰছো যে মাৰবা জীৱনত প্ৰথমবাৰ এতিয়া আমাৰ ঘূৰা হ'ল আৰু এতিয়া আমি নামিম মোৰ কিন্তু বহুত ভাল লাগছে নামিব ইচ্ছা নাযায় একদম পানীখিনিও ইমান চাফা ইমান ধুনীয়া পানী সঁচাকৈ বহুত বেছি ভাল লাগিল আহি নে কি কোৱা ভাল লাগছেনে নাই হয় ভাল লাগিছে এইটো আমাৰ মানে চালক মোৰ কাৰণে চালক মইতো এইবিলাক চলাব নাজানো আৰু এতিয়া আমি নামিম ইয়াৰ পৰা আমি বটত উঠিলো আৰু বহুত বেছি ভাল লাগিল ন ভাইটি ভাল লাগিল না আৰু আমি এতিয়া মৰিয়ামপুৰক বাই বাই দিওঁ আৰু এতিয়া আমি যাওঁ কিবা খাওঁ পেটত একদম বহুত ভোক লাগি আছে একদম কি ক'ম আৰু কিছু গুমতে গতে মৰিলে না নাও চলাই বেছি মানে সেই হ'ল ভোকটো বেছি হ'ল এতিয়া আমি বহুত বল লাগে বল লাগে যদি ভাল লাগে আৰু বল লাগিলেও ভাল লাগে ন এইয়া বহুত বেছি ভাল লাগে ট্ৰেডিশ্যনেল ড্ৰেছত আছে একদম এইটো কি ড্ৰেছ কোৱাচোন অ' মাই গড কি ধুনীয়া একদম ড্ৰেছটো বহুত ধুনীয়া লাগিছে আৰু আহিত মৰিয়মপুৰৰ পৰা আহি ইয়াতে ধুনীয়া একদম গীৰ্জাঘৰ আৰু চাওকচোন ইমান ধুনীয়া অ' মাই গড কি ধুনীয়া একদম এয়া দেখিছে একদম ধুনীয়াকৈ বনাই ৰাখিছে ইফালে হাতী গড় হৰিণ এনেকৈ ধুনীয়াকৈ বনাই ৰাখিছে এয়া আৰু এই পাথৰবিলাক ভাল লাগছে না সৰু সৰু একদম নদীৰ না ইফালে পুৰা ফটো উঠি আছে পুৰা একদম দীপশি পুৰা আজি ফটো উঠি আছে দেই ধুনীয়া ছোৱালী ন ফটোত বঢ়িয়া হয় ন ভাইটি মই একদম ওপৰত উঠি একদম ভিডিঅ' কৰি আছো বাইদেউ ফটো উঠিছে দে কামা মুছো ফটো আৰু এতিয়া আমি গৈ আছো একদম পুৰা ধামাকা এনজয় কৰিলো গোটেইকেইটা আমি বহুত বেছি ভাল লাগিল একদম মজা লাগিল এনজয় বহুত কৰিলোঁ আৰু জীৱনত এইখিনি বয়সলৈকে বহুত ঠাই ঘূৰিছোঁ কিন্তু এই ঠাইখিনি মানে খাই পোৱা নাই বহুত ভাল লাগিল একদম ধুনীয়া আপোনালোকে আহিব এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক বেছি নকওঁ শ্বেয়াৰ কৰি দিয়ক আৰু যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব কৰি দিব আৰু কৰি দিব